সো হে গাইজ নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকক মোৰ এটা পাৰ্চনেল এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰ আগতে বন্ধুসকল আপোনালোকক এটা কথা ক'ম যে বন্ধুসকল মই সদায় দিনে মই এটা কাপোৰে পিন্ধি ভিডিঅ' বনোৱাৰ বাবে আপোনালোকে বেয়া নাপাব। আচলতে ঠাণ্ডাৰ দিন চলি আছে, সেইবাবে কাপোৰ বাৰে সলাই থাকিবলৈ অলপমান ডিষ্টাৰ্ব অনুভৱ হয়, ডিষ্টাৰ্ব ফিল হয়, ঠিক আছে। তো মই সেইকাৰণে যেনেকৈ আছোঁ তেনেকৈয়ে এইটো মই আপোনালোকক ভিডিঅ'টো বনাই দি আছোঁ, ঠিক আছে। এই মুহূৰ্ততে কথাটো আহিছে, গতিকে ভাবিলোঁ এই মুহূৰ্ততে আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰি দিওঁ। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকক ক'ম যে বন্ধুসকল যদি আপুনি কাৰোবাক যদি গিফ্ট দিব বিচাৰে ন, সেয়া বন্ধুসকল যদি আপুনি কাৰোবাক গিফ্ট দিব বিচাৰে, সেয়া কোনো বিয়া পাৰ্টি চাৰ্টিয়ে হওক বা কোনো বাৰ্থডে পাৰ্টিয়ে হওক, যিকোনো পাৰ্টি যদি আপুনি কাৰোবাক যদি আপুনি গিফ্ট দিব বিচাৰে আৰু আপোনাৰ যদি আপোনাৰ বাজেটৰ লিষ্ট যদি সৰু হয় আৰু যদি আপুনি মাৰ্কেটত গৈ পেলাই কোনো ধৰণৰ আইডিয়া নাপায় যে সেই মানুহজনক আপুনি কি দিব, আচলতে কি বস্তু দিলে ভাল হ'ব, সেই ক্ষেত্ৰত যদি আপুনি কোনো আইডিয়া নাপায়, তেতিয়া আপুনি এটা কাম কৰিব পাৰে। আপুনি আপোনাৰ যি বাজেট, সেই বাজেটৰ পৰা আপুনি তেওঁক টকা বা পইচা দিব পাৰে, ঠিক আছে। তো এই ক্ষেত্ৰত কি হ'ব, সেই মানুহজনে তেওঁৰ পচন্দ অনুসৰি বা তেওঁৰ পচন্দ মতে তেওঁৰ ভাল লগা বস্তুটো কিনি ল'ব পাৰিব পিছত। তো আশা কৰোঁ বন্ধুসকল কথাটো বুজি পাইছে। বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ'ত, আৰু তেতিয়ালৈকে আপোনালোক সকলোৱে ভালে থাকক, সুস্থ থাকক, সদায় হাঁহি থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ।